অঁ হয় বন্ধুসকল, আপোনালোকে বৰশী মাৰক, আটাইতকৈ ডাঙৰ মাছটো উঠাওক আৰু এনেকুৱা নিচিনা পুৰস্কাৰ পাওক। বা হয় বন্ধুসকল, আচলতে এটা কম্পিটিশ্যন পাতিছে বৰশী মৰা প্ৰতিযোগিতা। আৰু এই বৰশী মৰা প্ৰতিযোগিতাত আপোনালোকে যদি আটাইতকৈ ডাঙৰ মাছটো যোনে উঠাব পাৰিব বন্ধুসকল, সিয়ে এই বিলাসী থাৰখন আপোনালোকে এবাৰ ভালকৈ চাই লওক বন্ধুসকল। মহেন্দ্ৰৰ নিচিনা বিলাসী থাৰখন আপোনালোকে পুৰস্কাৰ হিচাপে লাভ কৰিব। অকল বিলাসী থাৰে নাই বন্ধুসকল, ইফালে যদি চাই আপোনালোকে এইখন চাওক ৰিনল্ডৰ কুইন, ইফালে সুজুকিৰ আমাৰ অল্টো আছে, ইফালে FIC আৰু ইফালে স্কুটি জুপিটাৰ এখন স্কুটি। আৰু অকল এই গাড়ীয়ে যে উপহাৰ হিচাপে তেওঁলোকে আগবঢ়াইছে বন্ধুসকল তেনেকুৱা নহয়, যে এই ফেচিং কম্পিটিশ্যনৰ আৰু বহুকেইটা আকৰ্ষণীয় পুৰস্কাৰ আছে বন্ধুসকল। আৰু এই আকৰ্ষণীয় পুৰস্কাৰসমূহ পাবলৈ হ'লে আপোনালোকে আহিব লাগিব ইয়ালৈ, অৰ্থাৎ চটমাটিয়ালৈ। তো গতিকে মই আপোনালোকক অলপমান সেই ফেচিং কম্পিটিশ্যনৰ যিটো অস্থায়ী যিটো কাউণ্টাৰ আছে বন্ধুসকল, তালৈ লৈ গৈ আছোঁ, আহক। ইয়া বন্ধুসকল, যিটো কাইলৈ যিটো ফেচিং কম্পিটিশ্যন হৈ আছে, সেই ফেচিং কম্পিটিশ্যনৰ যিটো অস্থায়ী কাৰ্যালয় হয়, সেই অস্থায়ী কাৰ্যালয় মই ভিতৰত প্ৰৱেশ কৰিছোঁ। আৰু মই এই মুহূৰ্তত আপোনালোকক অকণমান প্ৰাইজটোৰ যিটো তালিকা সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়া চাওক বন্ধুসকল, প্ৰথম পুৰস্কাৰ হিচাপে আচলতে তেওঁলোকে আগবঢ়াইছে এখন বিলাসী থাৰ। তাৰপাছত ছেকেণ্ড পুৰস্কাৰ আছে ৰিনল্ড কুইট, এনেকৈ থাৰ অল্টো, আৰু এনেকৈ FAC বাইক, আৰু এনেকৈ 1 লাখৰ পৰা 50,000 লৈকে। আৰু যিবিলাক কনচলেশ্যন প্ৰাইজ আছে বন্ধুসকল, এতিয়া চাওক আচলতে মই হিচাপ কৰি শেষ কৰিব নোৱাৰিম। গতিকে এই পুৰস্কাৰসমূহ পাবলৈ হ'লে আপোনালোকে বন্ধুসকল যে ই বৰশী মাৰা যিটো প্ৰতিযোগিতা আছে, সেই বৰশী মাৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে এণ্ট্ৰি ফিজ দিব লাগিব বন্ধুসকল 3,500 টকা। আৰু এই যে ফেচিং কম্পিটিশ্যনটো কাইলৈ হ'ব বন্ধুসকল, যে কোনকেইটা পুখুৰীত আচলতে এই কম্পিটিশ্যনটো হ'ব, মই সেই পুখুৰী এটা আপোনালোকক দেখাব বিচাৰিছোঁ। ইফালে চাওক, এইটো এটা ডাঙৰ এটা ফিচাৰী, অৰ্থাৎ এই ফিচাৰীটো আচলতে কোনো সমবায় সমিতি তেনেকুৱা নহয়, ইয়াৰে আচলতে এটা স্থানীয় মানুহৰ এইটো ফিচাৰী হয়। তেখেতৰ নাম হ'ল হিৰম্বৰ ৰাভা ইয়াৰে। তো গতিকে মই তেখেতক যদি লগ পাওঁ, মই এই বিষয়ে কিছু কথা জানিবলৈ নিশ্চয় চেষ্টা কৰিম। আৰু এই ফিচাৰীতে বন্ধুসকল কাইলৈ 9 বজাৰ পৰা এই বৃহৎ যি মাছ মৰা প্ৰতিযোগিতা, আচলতে বৰশীৰে মাছ ধৰা যিটো প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাটো অনুষ্ঠিত হৈ আছে বন্ধুসকল। আৰু এনেকুৱা নিচিনা ডাঙৰ ডাঙৰ বন্ধুসকল সিফালেও 3টা পুখুৰী আছে। আৰু গোটেইকেইটা পুখুৰীত আচলতে কাইলৈ 9 বজাৰ পৰা যি বৰশী মৰা যিটো প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাটো অনুষ্ঠিত হ'ব। তো গতিকে ইয়াতে এটা ৱাচ টাৱাৰ ধৰণৰ কিবা এটা হেৰি দেখিছোঁ বন্ধুসকল, মই তাৰ ওপৰৰ পৰা আপোনালোকক ফিচাৰী 4টা দেখাই আছোঁ। তো আহক বন্ধুসকল। চাওক বন্ধুসকল, মই ওপৰৰ পৰা আপোনালোকক ইয়াৰ পৰিৱেশটো এই মুহূৰ্তত দেখাই লৈছোঁ। এই সিফালেলৈকে চাওক, ই এটা ডাঙৰ ফিচাৰী হয়, ই এটা সি এটা, আৰু সিফালে 3টা আছে, অৰ্থাৎ মুঠ 4টা এনেকুৱা নিচিনা ডাঙৰ ডাঙৰ পুখুৰী আছে। আৰু এই পুখুৰীতে কাইলৈ 9 বজাৰ পৰা আমাৰ এই অঞ্চলৰ আচলতে এটা বৃহৎ যি বৰশী মাৰা যিটো প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাটো আৰম্ভ হয়। আৰু মই আপোনালোকক ইয়াৰ এটা পৰিৱেশ দেখাব বিচাৰিছে যে ইতিমধ্যে ইয়ালৈ কিন্তু বিভিন্ন প্ৰান্তৰ পৰা, মই জনাত বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী ইতিমধ্যে আহি পেলাই ভিৰ কৰিছে। এই সিফালে যদি চাই বন্ধুসকল, সিফালে চাওক একদম গাড়ীয়ে গাড়ী, আৰু ইফালে একদম মানুহ। আচলতে তেওঁলোকে আহি পেলাই আজি পুখুৰীৰ যিটো মানে হেৰি অলপ পৰ্যবেক্ষণ কৰিছে। আচলতে কোনোবাই মানে কি কৰিছে, পৰ্যবেক্ষণ কৰি আছে যে কোনখিনিত আচলতে বহিলে আটাইতকৈ ডাঙৰ মাছ উঠাব পাৰিব। হয় বন্ধুসকল, তো আহক বন্ধুসকল, এতিয়া মই অকণমান সিফালে আপোনালোকক লৈ যাম। যে আপোনালোকে যদি এই প্ৰতিযোগিতালৈ অংশগ্ৰহণ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে আমাৰ যি গোৱালপাৰা জিলাৰ যি দাবিলি আছে, সেই দাবিলিৰ দক্ষিণে যিটো পকী ৰাস্তা সোমাই আহিছে, সেই পকী ৰাস্তাটোৰে 3 বা 4 কিলোমিটাৰমান উহাৰ পাছত আপোনালোকে এই ভেন্যুটো ইয়াতে পাব। আৰু মোৰ পাছৰফালে চাওক, ইয়াত আচলতে তেওঁলোকে কাইলৈৰ কাৰণে এইবিলাক গোটেই প্ৰতিযোগী হয়। আৰু তেখেতসকলে কাইলৈৰ কাৰণে আচলতে কি এতিয়াৰে পৰা কিছু অনুশীলন কৰি আছে। কি জানিবা আটাইতকৈ ডাঙৰ মাছটো তেওঁলোকে পায়েই বন্ধুসকল।
আৰু সকলোৰে লক্ষ্য কিন্তু থাৰখনৰহে তো আহক বন্ধুসকল মই অকণমান আপোনালোকক সিফালৰ পৰিৱেশটো দেখাইছোঁ যে মই বা আপোনালোকে এই যেটো কাৰবাৰ হৈ আছে বন্ধুসকল সেই কাৰবাৰত আমি কোনো ঠাট্টা পাতা নাপাওঁ এটা কৰোৰ টাকাৰ কাৰবাৰ চাওক বন্ধুসকল যে থাৰৰ নিচিনা এখন বিলাসী গাড়ী আচলতে পুৰস্কাৰ হিচাপে আগবঢ়াইছে গতিকে তাতে আপোনালোকে অনুমান কৰক যে আচলতে ইয়াত কিমান কৰোৰ টাকাৰ লেনদেন হয় সাধাৰণ এটা প্ৰতিযোগিতা বৰশী মাৰা প্ৰতিযোগিতা আৰু সেই ভাগ্যৱান বুলি ক'ব লাগিব যিজনে আচলতে আটাইতকৈ ডাঙৰ মাছটো কাইলৈ বৰশীৰে আচলতে উঠাব পাৰিব তেখেতে থাৰৰ নিচিনা এখন বিলাসী বাহন বন্ধুসকল লাভ কৰিবলৈ সক্ষম হ'ব গতিকে এই যেটো কাৰবাৰ ন বন্ধুসকল এই কাৰবাৰটো মোৰ বা আপোনাৰ নিচিনা সাধাৰণ মানুহে এটো বুজি নাপায় তো যিয়ে নহওক বন্ধুসকল মই তাৰ পৰিৱেশটো এই মুহূৰ্তত দেখাই দিছোঁ আৰু মানে এতিয়া সময় বন্ধুসকল প্ৰায় 4:45 হৈছে আৰু মই গম পালোঁ যে ইতিমধ্যে ইয়ালে বন্ধুসকল যে অসমৰ বাহিৰেও আমাৰ যি চুবুৰীয়া যিবিলাক ৰাজ্য আছে নাগালেণ্ড মেঘালয় কলকাতা বা পশ্চিমবংগ এনেকৈ সেই ঠাইৰ পৰা ইতিমধ্যে বহুখিনি প্ৰতিযোগী ইয়ালৈ আহি ইতিমধ্যে উপস্থিত আছে আৰু তেওঁলোকে আজি ৰাতিটো ইয়াতে কটাব গতিকে আহক বন্ধুসকল মই তাৰ এটা পৰিৱেশ আৰু যিবিলাক মানুহ আচলতে মই এই মুহূৰ্তত আপোনালোকক দেখাই আছোঁ বন্ধুসকল প্ৰত্যেকৰে হাতত একোডাল বৰশীৰ সেই চিপ আমি যে চিপ বুলি কওঁ বৰশীৰ চিপ দেখিব আৰু বন্ধুসকল ই এটা ফিচাৰী এয়া যদি আপোনালোকে চাই পইণ্ট নম্বৰ 4 অৰ্থাৎ 4টা পুখুৰীত কাইলৈ এই বৃহৎ যি মাছ ধৰা প্ৰতিযোগিতা সেই মাছ ধৰা প্ৰতিযোগিতাটো অনুষ্ঠিত হ'বলৈ গৈ আছে ইফালে চাওক বন্ধুসকল এই 4টা আৰু এই 4টা পুখুৰীৰ আচলতে এজনে মালিক তেখেত হ'ল হেৰম্ব ৰাভা আৰু হয় বন্ধুসকল কাইলৈ যেহেতু এই স্থানত ৰাজ্যৰ বাহিৰেও আমাৰ যিবিলাক চুবুৰীয়া ৰাজ্য আছে সেই চুবুৰীয়া ৰাজ্যৰ পৰা যথেষ্ট সংখ্যক কম মানে প্ৰতিযোগী আহি পেলাই ইয়াতে ভিৰ কৰিব আৰু তেখেতসকলৰ খোৱা লোৱাৰ সুব্যৱস্থাৰ কাৰণে আচলতে আমাৰ খৰিহতে এনেকৈ দোকান এখন দিছে তো দোকানত কি পায় বন্ধুসকল মই অকণমান আপোনালোকক দেখাব বিচাৰিছোঁ এয়া চাওক আচলতে এইটো কি বনাই আছে হেৰে বাইদেউ ভাপৰ পিঠা ইয়া চাওক বন্ধুসকল ভাপৰ পিঠাৰ পৰা আৰম্ভ কৰি কণী চনি আৰু ইফালে কিবা চব্জি এনেকৈ বহুত কিবা কিবি তেখেতসকলে বনাই আছে গাহৰি মাংস ন হেৰি এই বছৰ সেই ইয়াতে প্ৰথম নেকি বৰশী মৰা প্ৰতিযোগিতাত ইবাৰৰ লগত 3 বছৰ হ'ব হয় বন্ধুসকল ইবাৰৰ লগত 3 বছৰ হ'ব আৰু যোৱা বছৰো আপোনালোকে দোকান দিছিলে মানুহ বহুত হয় ন মানুহ বহুত হৈছে হয় বন্ধুসকল এয়া মোৰ লগত আচলতে মই এই মুহূৰ্তত আমাৰ কিছুমান দাদাক লগ পাইছোঁ তেখেতসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আহিছে গতিকে মই অলপমান দাদাসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম দাদা কওকচোন ক'ৰ পৰা আহিছে প্ৰথম কথা আমি আহিছোঁ বেলতলাৰ পৰা গুৱাহাটী বেলতলা চাওক বন্ধুসকল গুৱাহাটী বেলতলাৰ পৰা আহিছে তেখেতসকলে আৰু আপোনালোক একেজন আছে টিমত আমি 4জন আছে হেৰি কওকচোন কেনেকুৱা লাগিছে প্ৰথম কথা আহি পেলাই ভালে লাগিছে কিন্তু মানে কি আৰু ধৰক চাই পিনে হয় এবাৰ হে প্ৰথম আহিছে নে নহয় আমিতো এইটো কম্পিটিশন খেলিয়ে থাকো আপোনালোকে খেলিয়ে থাকে হয় বন্ধুসকল আচলতে এখেতসকল তেনেকুৱা নিচিনা বৰশী মৰা যি প্ৰতিযোগিতা এই প্ৰতিযোগিতাত প্ৰায় অংশগ্ৰহণ কৰিয়ে থাকে গতিকে এখেতসকলৰ যথেষ্ট অভিজ্ঞতাও আছে এতিয়া ইয়াত আহি পেলাই কি আজি প্ৰথম আহিছে না আগতেও আহিছে এবাৰ প্ৰথম ইয়াতে ইখন জায়গাত প্ৰথম ইয়াতে এতিয়াতো আপোনালোকে অলপ যথেষ্ট অভিজ্ঞতা আছে কওকচোন কেনেকুৱা মানে পুখুৰী 4খন কথাটো হৈছে আমাৰ মেইন কথাটো হৈছে 4টা পুখুৰী 4টা পুখুৰী আমাৰ খেলি মেলি হৈছে কি মাছ ক'ত আছে সেইটো ডাঙৰ কথা কেনেকৈ আমি জাজ কৰিম যে ক'ত মাছ আছে 4টা পুখুৰী থাকিল এতিয়া আটাইতকৈ ডাঙৰ মাছটো উঠাব লাগিব চেষ্টা থাকিল এতিয়া আটাইতকৈ ডাঙৰ মাছটো বা কোনটা পুখুৰীত আছে কোনটো পুখুৰীত আছে বন্ধুসকল সেইটো অলপমান সন্দেহ এটা থাকে পাজল লাগি আছে তাৰমানে আপোনালোকে 4জন মানুহ আহিছে 4টা পুখুৰীত হয়তো কিনিব লাগিব হয়নে তো এতিয়া আপোনালোকে কি এতিয়া আজি ইয়াতে থাকিব ৰাতি টেনচন আনিছো হয় ঠিক আছে শুভেচ্ছা থাকিল যে আপোনালোকে আটাইতকৈ ডাঙৰ মাছ লওক আৰু যেটো আমাৰ যেটো প্ৰথম যেটো পুৰস্কাৰ থাৰ সেইটো হেৰি কৰক লাভ কৰক সেইটো আপোনালোকৰ কাৰণে এটা শুভেচ্ছা থাকিল ধন্যবাদ এটা আচলতে উৎসৱমুখৰ পৰিৱেশ হৈছে বন্ধুসকল দোকান পোহাৰ মানুহ এফালে চাওক যেহেতু বৰশী মাৰা প্ৰতিযোগিতা বন্ধুসকল বৰশীৰ দোকান আহি পেলাই আচলতে ইয়াতে এখন বজাৰৰ নিচিনা এটা পৰিৱেশৰ সৃষ্টি কৰিছে আৰু দাদা এইবিলাক হেৰি কিমানকে বিক্ৰী কৰে
হা চিপবিলাক 1200-1300 হয় বন্ধুসকল ক'ৰ পৰা আহিছে আপোনালোক কৃষ্ণাইৰ পৰা ন হয় বন্ধুসকল এয়া চাওক ইয়াৰ পৰা তেওঁলোকে যিহেতু বৰশী মাৰা প্ৰতিযোগিতা তো গতিকে বৰশীৰ যিবিলাক আচলতে সঁজুলি সেই গোটেইবিলাক সঁজুলি দোকানবিলাকত এনেকৈ ওলোৱাই পেলাই তেওঁলোকে এটা বজাৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে ক'ৰ পৰা আহিছে দাদা ধূপধৰা ন কেনেকুৱা লাগিছে ভালে লাগিছে মই ইয়াতে ৰংজলি ঠিক আছে থাকিব এইবিলাক চাওক বন্ধুসকল আৰু এনেকুৱা নিচিনা এটা চিপৰ দাম কিমান খুৰা 550 টকা 550 টকাৰ 1200 কিমানলৈকে আছে একদম বেছি দামটো 2000 টকালৈকে খালি চিপ অকল চিপটো অকল 500 টকাৰ পৰা 2000 টকালৈকে বন্ধুসকল আৰু ইতিমধ্যে কিছুমান প্ৰতিযোগী আহি পেলাই যে দোকানবিলাকত এনেকৈ ভিৰ কৰিছে এটা উৎসৱমুখৰ পৰিৱেশ বন্ধুসকল তো আহক এয়া চাওক এইটো কি বস্তু কিছু ন এইটো চাব বন্ধুসকল খালি যিহেতু বৰশীত টোপ হিচাপে তেখেতসকলে আচলতে এই কিছুটো ব্যৱহাৰ কৰিব এইবিলাক কেনেকে বিক্ৰী কৰে আমি হা কিমানকে বিক্ৰী কৰে আজকা কিমান 50-100 টকা ন 100 টাকা 20 150 ওপৰ এইটো 50 টকা হল ন এইটো 100 টকা এইটো বাছি থাকিব নে কাইলৈলৈকে এইটো চাব বন্ধুসকল এটা পেকেটত 100 টকা আৰু এইটো তেওঁলোকে আচলতে কিছুটো বৰশীৰ যিটো টোপ হিচাপে কাইলৈ ব্যৱহাৰ কৰিব বন্ধুসকল ইয়া চাওক এটা বৃহৎ কাৰবাৰ বন্ধুসকল বৰশী চিপৰ পৰা আৰম্ভ কৰি যিমান সা সঁজুলি লাগে তাৰ পৰা আৰম্ভ কৰি একদম কেঁচুলৈকে বন্ধুসকল গতিকে আহক মই ইয়াৰ এতিয়া এটা বজাৰ সদৃশ পৰিৱেশ মুঠতে এই মুহূৰ্তত বন্ধুসকল ইয়াতে উদ্ভৱ হৈছে চাৰিওফালে দোকান পোহাৰ বাছত বিভিন্ন ঠাইৰ পৰা অহা মানুহ প্ৰতিযোগীসকল আচলতে আহি পেলাই ইয়াত ভিৰ কৰিছে গতিকে কিমান ডাঙৰ বা কিমান টকাৰ আচলতে লেনদেন হ'ব কাইলৈ এই স্থলীত এবাৰ আপোনালোকে কল্পনা কৰি চাওক